নাৰিকল চুৰকিছি ৰ'ব আজি চুজি খাম বুলি ভাবছোঁ। নাৰিকল চুৰকিছি এটা দাবাৰতে নাৰিকলখিনি উলিয়াই লৈছি ৰ'ব। এতিয়া কেৰাহীত দিব। গাইছে চব এইটো কেৰাহী গেছত দিছি। এতিয়া ভাজবো নাৰিকলখিনি দিলাক ভাজবো অলপ সময়। ভাজবা ধৰছি এতিয়া চুজিখিনি দিব ৰ'ব। গাই চুজিখিনি ঢালি দিলাক এতিয়া ভাজবা ধৰছি আৰু এতিয়া চেনি দিব। অলপ সময় ভাজি ল'ব। এনেকৈ ভাজি কিনে এতিয়া চেনি দি দিব। ভাজি আছে আৰু ভাজি আছে। অলপ কালাৰ উঠা কৰি আপোনালোকে ভাজব। তো গাইছ এতিয়া আপোনালোকে চেনি দিব সোৱাদ অনুসৰি। আপোনালোকে যেখিনি চেনি খায় বা যেখিনি মিঠা ভাল পায় সেইখিনি মিঠা দিব। আমাৰ অলপ ঘৰত মিঠাটো বেছি চলে, সেইকাৰণে আমি মিঠা খাওঁৱেই দিয়ক। চেনি দিলাক। তো গাইছ এতিয়া পানী দিব ধৰছি। আপোনালোকে নাৰিকল আৰু চুজি যিমান পৰিমাণ সিমানেই পানী দিব। আমাৰ যিহেতু নাৰিকল বেছি নহয়, এটা নাৰিকল আৰু চুজি 1 পেকেট, তো আমাৰ পানী দিছি ৰ'ব। বেছি দিয়া নাই, নমান দিছি। এতিয়া পানী দি কিনে অলপ সময় লৈ ৰ'ব গোটা মাৰাক লগি। গোটা হওক দিয়ক আৰু লৈ আছে। তো গাইছ চব গোটা মাৰি দিলাক। এতিয়া নামাব ৰ'ব। এখন আপোনালোকে নাহান কাঁহী লৈ ল'ব। কাঁহীখনৰ এনেকৈ নামে ল'ব। মোৰ কাহ আহিছে, নামে ল'ব এনেকৈ। তো গাইছ কাঁহীখনত নমাৰ পাছত হাতখনেৰে কাঁহীখনৰ ফালে অলপ হেঁচি দিব যেন কাঁহীখন গোটেই ভৰ্তি হয়। আমাৰ মায়ে যেনেকৈ দিছি সেনেকৈ দি দিব আৰু এনেকৈ কাঁহীখনৰ সম্পূৰ্ণ ৰাউণ্ডটো কৰি লৈ ল'ব আপোনালোকে। এনেকৈ আপোনালোকে কৰি ল'ব। এতিয়া কাটব ৰ'ব। হাতত চামুচ, চৰি কেমেৰাটো অলপ হৈছে ধৰোঁতে। এতিয়া কাটবা ধৰছি। কাটি আছে চব। ধুনীয়াকৈ পিচ পিচ কৰি কাটি ল'ব আপোনালোকে। মজা হৈছে গাইছ। আপোনালোকে ঘৰৰ এনেকৈ খাই চাব, মস্ত সোৱাদ লাগে। এতিয়া হৈ ল'ব। তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল দিয়ক। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু যদি মোৰ ফেচবুকটো চাই আছে